ও খুৰা কিমান পালে মাছ কি মাছ মাৰি আছে এইয়া নিচিলা মাছ মাৰি আছে চাওঁ আহক গাইছ আমি নিচিলা মাছ মাৰা চিষ্টেম কি আমি সুধো এখেতক তো খুৰা নিচিলা মাছ কিহেদি ধৰে কেনেকুৱা চিষ্টেমটো কওকচোন আপুনি যদি নিচিলা মাছ ধৰিব খোজে এক নম্বৰে লগ চাউলৰ যেটো খুদ খুদ ভাজি ল'ব আৰু গুৰ মিঠাই ল'ব আৰু ধানৰ যেটো মল সেই মল ল'ব সানি পেলাই মিক্স কৰি আপুনি লাড্ডু বনাব লাড্ডু বানাই পেলাই ৰ'দত শুকাব লাগিব ৰ'দত শুকাই পেলাই আপুনি যেতিয়া নেকি লাড্ডুবিলাক টাইট হৈ যাব সেই টাইট লাড্ডুবিলাক আনি পেলাই আপুনি বালাৰ চলত এটা পানীত আপুনি লাড্ডুবিলাক 10 মিনিট ধৰি ধৰি ফেলাই পেলাই থৈ যাব আৰু 1 ঘণ্টা পিছত মোটামুটি আপুনি আচাৰ মাৰিলে মোটামুটি আধা কেজি কিনিব আপুনি উঠে আৰু তো গাইজ নিচিলা মাছ কেনেকৈ ধৰে আপুনি নিশ্চয় গম পাইছে এতিয়া আপুনি চেষ্টা কৰক আমিও সহযোগ কৰিম তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব আৰু যদি আপুনি নিচিলা মাছ ধৰাৰ আৰু ট্ৰেইনিং ল'ব লাগে আপুনি আমাৰ কমেণ্টত জনাব এটা স্বাদ বেশি ছোটটা পাগার মাছ দিত কোন দিকে এটা যে কারেন্ট জালের মতন আটকায় মাছটা না কই জাল যে কয়